তো গাইজ হ্যাপি দেৱালী অল অফ ইউ আমি থাকোঁ ৰেণ্ট হাউচত তো ৰেণ্ট হাউচত আমি কেনেধৰণে দেৱালী পালন কৰিছোঁ আপোনালোকক দেখাওঁ ব'ল ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কয় তো গাইজ আমি ওলাই গৈছোঁ অলপ বাইদেউহঁতৰ লগত দেৱালী উপভোগ কৰিম কওক আপুনি কিবা এটা বাইদেউ কওক হে হেল্ল' গাইজ আমি এতিয়া ফুলজাৰি ফুটাব তো ব'লক আমি এতিয়া ফুলজাৰি ফুটাব যাওঁ তো ব'লক তো আমাৰ ওচৰতে আছে এয়া দেৱালী পাতিছে ইমান সুন্দৰকৈ দিছেনে পুৰা চবফালে লাইটিং 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 তো গাইজ আজিকালি এনেকৈ লাইটিং কৰিও পুৰা দেৱালী পালন কৰে তো আপোনালোকে দেখা দিছোঁ আমাৰ ওচৰত কি সুন্দৰকৈ দেৱালী পালন কৰিছে তো এয়া হা এই ডাঙৰ ফুটাব যে এনেদৰে ঘূৰি ঘূৰি পুৰা দেৱালী উপভোগ কৰিছোঁ ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ সজাইছে ঘৰ আৰু এইফালেও সজাইছে দেখিছে কিমান ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ লোকৰ ঘৰে ঘৰে এয়া দেৱালী উপভোগ কৰি আছোঁ দেই গাইছ তো এইফালে ব্ৰইলাৰ দোকানত ইমান ধুনীয়াকৈ সজাইছে আপোনালোকে দেখিছেই নহয় ইয়াৰ পৰা নেকি অঁ এয়া আছে শ্ৰী শ্ৰী গৰাকী গোসাঁই থান তো এই গছত ইমান সুন্দৰকৈ ইয়াত লাইটিং কৰিছে দেখিছে নহয় আপোনালোকে কিমান মজা লাগিছে ৱাও তো এইফালে আইতাই পুৰা জ্বলাই আছে চাকি What else is it? কিন্তু বৰাই যেতিয়া জন্ম হৈছে দাদা কি খাইছে দাদা খতম হ'ল শেষ হ'ল